2023 চনৰ মে মাহত ভাৰত চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভাৰতবৰ্ষত প্ৰচলিত 2000 টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিছিল আৰু এই একেটা বছৰৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত যিসকল লোকৰ হাতত 2000 টকীয়া নোট আছে সেই নোটসমূহ বেংকৰ জৰিয়তে বিনিময় কৰিবলৈ বা জমা দিবৰ কাৰণে আহ্বান জনাইছিল বা নিৰ্দেশনা প্ৰদান কৰিছিল কিন্তু সেই নিৰ্দেশনা প্ৰদান কৰাৰ এটা বছৰ পাৰ হৈ যোৱাৰ পিছতো এতিয়ালৈকে চৰকাৰৰ হাতলৈ 100% 2000 টকীয়া নোট ৰিটাৰ্ণ যোৱা নাই আৰু শেহতীয়াকৈ 2024 বৰ্ষৰ 25 নৱেম্বৰ তাৰিখে লোকসভাত কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এক প্ৰশ্নৰ উত্তৰত কয় যে যদি এতিয়াও কাৰোবাৰ হাতত 2000 টকীয়া নোট মজুত আছে তেতিয়াহ'লে তেওঁলোকে সেই নোট নিজৰ নিকটৱৰ্তী পোষ্ট অফিচৰ পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট 19টাকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিশেষ কাৰ্যালয়লৈকে সেই টকা প্ৰেৰণ কৰিব পাৰিব আৰু সেই টকা যেতিয়া বেংকৰ হাতত পাব তেতিয়া সেই টকাৰ পৰিমাণৰ টকা সেই ব্যক্তিগৰাকীৰ বেংকত জমা দি দিয়া হ'ব।